আজি মোক কোনোবাই ছাৰপ্ৰাইজ দিলে। কোনে দিলে সেইটো মই আপোনালোকক কৈ আছোঁ। প্ৰথম কথা, ছাৰপ্ৰাইজ গিফ্ট হ'ল ভিতৰত কি আছে মই খুলি চাবলৈ বহুত এক্সাইটেড হৈ ৰ'ম। সঁচাকৈ এটা বহুত ধুনীয়া গিফ্ট, আনএক্সপেক্টেড, ইমান ধুনীয়া এটা গিফ্ট হয়। চ' গিফ্টটো আপোনালোকৰ আগতো শ্বেয়াৰ কৰিলোঁ দেই। কেনেকুৱা লাগিছে পিছে? এই গিফ্টটো সঁচাকৈ মোৰ বাবে বহুত এটা হেল্পফুল হয় আৰু এইডালক মই মিনি ট্ৰাইপড বুলিয়ে কৈছোঁ। কিয়নো য'তে যোৱা হয় ইয়াক কেৰি কৰিবলৈ বহুত ইজি হ'ব, তাতে স্পেচো বহুত কম লাগিব। আৰু গিফ্টটো দিছিলে মোৰ অতিকৈ মৰমৰ বা আৰু ভিনদেউ। থেংক ইউ ছ' মাছ, ইমান এটা ধুনীয়া গিফ্ট মোক দিয়াৰ বাবে। এইফালে মই এতিয়া এইটো ফিটিং কৰি ল'লোঁ। ইয়াত যে এই লাইটটো দেখিছে, আন্ধাৰত মই অকল এই লাইটটোৰ পোহৰতে এটা ভিডিঅ' কৰিছিলোঁ। আপোনালোকে চাবচোন কেনেকুৱা লাগিছে। মই ইয়াতে দিছোঁ ভিডিঅ'টো, ইমান ক্লিন আহিছে দেখিছেনে ভিডিঅ'টোত। আজিলৈ বাই।